গাইজ মোৰ ভিডিঅ'টো চাবলৈ ইণ্টাৰেষ্টেড হ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল সকলো और वो जो लाल वाला बटन है उसमें भूकंप लेके आओ या फिर भूचाल मुझे नहीं पता बस क्लिक हो जाना चाहिए সকলোকে জনালো বৰ্তমান এতিয়া কঠীয়া তুলি আছো ঘৰতে মোৰ ডেইলি ব্লগত আপোনালোকক অনুৰোধ জনোৱা হ'ল মোৰ চেনেলত নতুন হয় যদি ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব বন্ধুসকল এইখিনিতে এতিয়া মানে কঠীয়া তোলা মানুহো নাই ঘৰতে তুলি আছো উপায় নাই আৰু কঠীয়া তুলিবলৈ নাপাওঁ মানুহ মানে সকলো ঘৰতে লাগি আছে যে সেইকাৰণে নাপায় মানুহ ঘৰতে এনে যেনে তেনে তুলি আছো এতিয়া গাইজ হেই গাইজ মোৰ চেনেলত কি আপোনালোকে ছাবস্ক্ৰাইব নকৰে বন্ধুসকল কি মোৰ ভিডিঅ'টো চাবলৈ কণ্টেণ্টটো ভাল নহয় নেকি প্লিজ বন্ধুসকল আগলৈ আগবাঢ়িবলৈ হ'লে বন্ধুসকল সাপোর্टर कारण ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूं মানুহৰ সাপোর্ট লাগে বন্ধুসকল আপোনালোকে সাপোর্ট কৰিব সাপোর্ট নকৰিলে মই আগলৈ কেনেকৈ যাম আপোনালোকে সাপোর্ট কৰিব বন্ধুসকল এই গাইস চাওক মোৰ পুৰা বোকা লাগি আছে এতিয়া কঠীয়া তুলি আহিছো এইয়া গামছা লগাই আছো মানে গাইস পুৰা একেবাৰে বোকা হৈ গ'ল কঠীয়াও বেছি তুলিব পৰা নাই অকলে যে গাইস এইয়া চাওক পুৰা বোকা হৈ আছে এইয়া बाय बाय टाटा गुड बाय गया গাইস মোৰ মনত এনেকুৱা বেয়া লাগিছে নহয় ইমান ভিডিঅ' বনাই থাকো কি হ'ল মোৰ ভিডিঅ'টো কি হ'ল না এনে মিছা বনালো বন্ধুসকল ছাবস্ক্ৰাইব কৰি দিব প্লিজ বন্ধুসকল প্লিজ গাইস আপোনালোকৰ ওচৰত এইটো এটা অনুৰোধ থাকিল মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ